নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম টেন্সৰ বিষয়ে। ইংৰাজী ক'বলৈ, বুজিবলৈ বা লিখিবলৈ আমি টেন্স ভালদৰে জানিবই লাগিব। গতিকে অতি সহজ ভাষাত সকলোৱে বুজি পোৱাকৈ আমি টেন্সৰ সকলোখিনি আজি ইয়াত পঢ়িম। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আমি জানো যে টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্সে বৰ্তমান সময়ত ঘটি থকা কোনো এটা কামক বুজায়। পাষ্ট টেন্সে অতীতত ঘটি অহা ঘটনাক বুজায় আৰু ফিউচাৰ টেন্সে ভৱিষ্যতে হ'বলগীয়া কামক বুজায়। এই টেন্স তিনিটাৰ প্ৰত্যেকৰে আকৌ চাৰিটাকৈ ভাগ আছে, সেয়া আমি পঢ়ো বলক। প্ৰেজেণ্ট টেন্স, ইয়াৰ ভাগ চাৰিটা হ'ল: প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আমি এই চাৰিটা ভাগৰ বিষয়ে জানো আহক। প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট, বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা বুজোৱাকে চিম্পল প্ৰেজেণ্ট বোলে। ইয়াৰ উদাহৰণ হ'ব মই ভাত খাওঁ, আই ইট ৰাইচ। ইয়াত মই ভাত খাইছিলোঁ বা খাম বুলি কোৱা নাই, খাওঁ বুলি কৈছে। তাৰ মানে সদায় খাওঁ, এইটোক বৰ্তমান বুলি কয়। এইদৰে সদায় হৈ থকা ঘটনাবোৰক প্ৰেজেণ্ট ইনডেফিনিট বোলা হয়। ইয়াৰ গঠন বা ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। এইবাৰ আহিল প্ৰেজেণ্ট কণ্টিনিউৱাছ। বৰ্তমান সময়ত কোনো কাম বা ঘটনা চলি থকা বুজোৱাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ বোলে। যেনে মই ভাত খাই আছোঁ, আই এম ইটিং ৰাইচ। বৰ্তমান মই খাই আছোঁ, গতিকে ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। ইয়াৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। প্ৰেজেণ্ট পাৰফেক্ট, বৰ্তমান সময়ত কোনো কাম এইমাত্ৰ কৰা বা শেষ হোৱা বুজোৱাকে প্ৰেজেণ্ট পাৰফেক্ট বোলে। যেনে মই ভাত খালোঁ, আই হেভ ইটেন ৰাইচ। ভাত খোৱা কামটো মই অলপ আগতে কৰি উঠিলোঁ, গতিকে ইয়াত প্ৰেজেণ্ট পাৰফেক্ট হ'ব। ইয়াৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব 3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অতীততে কোনো কাম আৰম্ভ হৈ বৰ্তমান সময়লৈ চলি থকা বুজোৱাকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বোলে। ইয়াত কৈছে যে কামটো বহু আগতে আৰম্ভ হৈছিল কিন্তু এতিয়ালৈকে চলি আছে। মই যদি কওঁ মই 2 বছৰ বয়সৰ পৰা ভাত খাই আছোঁ, আই হেভ বিন ইটিং ৰাইচ চিন্স 2 years old। তাৰ মানে কি, মই মোৰ 2 বছৰ থাকোঁতে ভাত খাবলৈ লৈছিলোঁ আৰু এতিয়াও সেই 3 সাঁজ ভাতকে খাই আছোঁ। এইটো অতীতত আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে, গতিকে ইয়াত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ হেভ হেজ বিন প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। এইবাৰ পালোঁ পাষ্ট টেন্স। ইয়াৰো চাৰিটা ভাগ: পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই ভাগকেইটা আমি পঢ়োৱা হওঁ। পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট, অতীত কালত কোনো কাম কৰা বা হোৱা বুজোৱাকে পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট বোলে। যেনে মই ভাত খাইছিলোঁ, আই এট ৰাইচ। ভাত খোৱা কামটো আগতে হৈ গ'ল, গতিকে ইয়াত পাষ্ট ইনডেফিনিট হ'ব। ইয়াৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব 2, ভাৰ্ব 2 মানে ভাৰ্বটো পাষ্ট টেন্সত হ'ব প্লাছ অবজেক্ট। পাষ্ট কণ্টিনিউৱাছ, অতীত কালত কোনো কাম বা ঘটনা চলি আছিল বুজোৱাকে পাষ্ট কণ্টিনিউৱাছ বোলে। যেনে ধৰা হ'ল কোনোবাই মোক সুধিলে অমুক সময়খিনি তুমি কি কৰি আছিলা, মই ক'ম যে মই ভাত খাই আছিলোঁ, আই ৱাজ ইটিং ৰাইচ। অতীতত কামটো চলি আছিল, গতিকে সেইটো বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিম। ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। পাষ্ট পাৰফেক্ট, অতীতত কোনো এটা কাম বা ঘটনা ঘটাৰ আগেয়ে আন এটা কাম বা ঘটনা ঘটি যোৱা বুজোৱাকে পাষ্ট পাৰফেক্ট বোলে। ইয়াত অতীতৰ দুটা কামৰ কথা কৈছে, এটা ঘটাৰ আগতে আন এটা ঘটি গ'ল। সেই আগত যিটো ঘটিল তাত পাষ্ট পাৰফেক্ট হ'ব। যেনে সি অহাৰ আগত মই ভাত খালোঁ, আই হেড ইটেন ৰাইচ বিফোৰ হি কেম। মোৰ ভাত খোৱা কামটো আগতে হৈ গ'ল, গতিকে তাত পাষ্ট পাৰফেক্ট হৈছে। ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অতীতত কোনো এটা কাম আৰম্ভ হৈ অতীতৰে কোনো নিৰ্দিষ্ট সময়লৈকে কামটো চলি আছিল বুজোৱাকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বোলে। মানে যিটো কাম অতীতত আৰম্ভ হৈ অতীততে শেষ হৈ গ'ল। যেনে মই আগতে 3 সাঁজে ভাত খাই আছিলোঁ, তাৰপিছত ডক্তৰে মোক ভাত খোৱাটো মানা কৰিলে, গতিকে মই এতিয়া ভাত নাখাওঁ, ৰুটি খাওঁ। সেই কামটো অতীতত আৰম্ভ হৈ অতীততে শেষ হৈ গ'ল, গতিকে ইয়াত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব।
ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব সাবজেক্ট প্লাস had been প্লাস verb প্লাস ing প্লাস object এইবাৰ ফিউচাৰ টেন্সলৈ আহিলো ইয়াৰ চাৰিটা ভাগ হ'ল ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ ভৱিষ্যতে কোনো এটা কাম হ'ব বা কৰা বুজোৱাকে ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ বোলে যেনে মই ভাত খাম আই শেল ইট ৰাইচ মানে মই ভাত পিছত খাম বুলি কৈছো খাবও পাৰো নাখাবও পাৰো সেইটো পিছৰ কথা কিন্তু এই যে ভৱিষ্যতে কৰিম বুলি থলো তেতিয়া তাত ফিউচাৰ ইনডেফিনিট হয় ইয়াৰ গঠনটো হ'ব সাবজেক্ট প্লাস শেল উইল প্লাস ভার্ব প্লাস অবজেক্ট ফিউচাৰ কন্টিনিউয়াস ভৱিষ্যতে কোনো কাম কিছু সময় চলি থাকিব বুজোৱাকে ফিউচাৰ কন্টিনিউয়াস বোলে এতিয়া মোক কোনোবাই সুধিছে তুমি 10 পৰা 11 বজাৰ ভিতৰত কি কৰি থাকিবা মই কৈছো যে মই ভাত খাই থাকিম আই শেল বি ইটিং ৰাইচ তাৰ মানে মোৰ হেতু ভাত খোৱা টাইম তেনেকুৱা ঘটনাত ফিউচাৰ কন্টিনিউয়াস হ'ব ইয়াৰ গঠনটো হ'ব সাবজেক্ট প্লাস শেল উইল প্লাস বি প্লাস ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট ফিউচাৰ পাৰফেক্ট ভৱিষ্যতে কোনো কাম নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব বুজোৱাকে ফিউচাৰ পাৰফেক্ট বোলে ভৱিষ্যতে কোনো এটা ঘটনা ঘটাৰ এই টেন্সটোত নিশ্চিতি থাকে যেনে যেতিয়া তেওঁ আহে মই ভাত খাম আই শেল হেভ ইটেন ৰাইচ হুৱেন হি কামছ তাৰ মানে ইয়াত মই ভাত খাম বুলি কৈছো যেতিয়া খামে নোখোৱাকে নাথাকো ইয়াৰ গঠনটো হ'ব সাবজেক্ট প্লাস শেল উইল প্লাস হেভ হেজ প্লাস ভার্ব 3 প্লাস অবজেক্ট ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস এই টেন্সটোৰ ব্যৱহাৰ তেনেকৈ কতো দেখা নাযায় ইয়াৰ কেৱল ষ্ট্ৰাকচাৰটো চাই থৈ দিলেই হ'ব সাবজেক্ট প্লাস শেল উইল প্লাস হেভ হেজ বিন প্লাস ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট আজি আমি টেন্স বুলিলে যিখিনি আহে সকলোখিনিয়ে পঢ়িলো ইয়াৰ ষ্ট্ৰাকচাৰবোৰ ভালদৰে মনত ৰাখিলেহে নতুন নতুন বাক্য গঠন কৰিব পাৰিব ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইংৰাজী বাক্য কেনেকৈ গঠন কৰে সেই বিষয়ে আলোচনা কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ